ইয়ালে বোলে হেমধ আহিছে তাক মাতচোন ঐ হেমধ তোক যে মই সন্ধ্যাখন বিহু খাবলৈ মাতিছিলো আমাৰ ঘৰলৈ তই নাহিলি যে তাত সিদিনাখন মই ৰাতি আহিবলৈ ওলাইছিলো কিন্তু মোক এই আহিবলৈ নিদিলে তই যা ন তই অকল মাইকী কথা শুনিলে তোৰ নহ'ব ন মোৰ কথা শুনিব লাগিব অকল মাইকী কথা ইমান দেৰি লাগেনে তোৰ দৰ্জাখন খুলি দেউতাই চাবোন আনিছে দে গা ধুওঁ ৰাইজসকল মই আজি আপোনালোকক এই চাবোন দুখৰ কথা ক'বলৈ মই গা ধুওঁগে দে এই মৰিবলৈ ধোৱাকেইটাৰ পৰা আপোনালোকৰ কথাটো মই ক'বই পৰা নাই মানে কথাটো হ'ল যে এই চাবোন ঘঁহিলে আপোনালোকৰ গা গোন্ধ নাইকিয়া হৈছিল আগতে আমাৰ এই বাচন্তি গাটো ইমান পচাকনি গোন্ধাই আজিকালি নুগোন্ধা হ'ল এইটো এই চাবোনটো 3টা কাৰণেই ভাল 1 পকৰত উঠা বিষ হোৱা ভাল হয় 2 চাবোন টুকা সম্পূৰ্ণ এমাহ যায় 3 চাবোন টুকা ব্ৰইলাৰ গুৰে বনোৱা 1 2 3 চাবোন আনিলো কিনি তৰি চাবোন আনক গাৰ পচা গোন্ধ পাহৰক